guys, welcome back to my YouTube channel Rahul Vlogs. আৰু বলক যাই থাকো কিবা কিবি দেখে আছো তো বাকি বাদ দিলো এটা মানে কি আমি গৰু নিবা আছো এই তাৰাই গৰু নিবা আছো গাইস কিন্তু কেমেৰা কৰাই লাজ কৰে তো বলক আমি গৰু কিটা লও আই কিনে আৰু মানে আজি একটা জায়গা যাই আছো ক'ত যাই আছো মানে আমি নলবাৰীত যাম আৰু নলবাৰীত আমি ৰাখতে আছো তো ভিডিওটো যদিও পছৰ মাজৰ পৰা আৰম্ভ কৰিছো বহুত দিনৰ মূৰত সেই হ'ব একেবাৰে যাই নহয় যে নলবাৰীত তো আই থাককে আৰু এই গধূলি হলে দেখ তো গাইস বৰ্তমান হৈ গেল গধূলি আৰু আমি দুইটা যাব লালো এক আৰু মই ৰেডি ইয়েস নলবাৰী এইটো কি বুলি কয় পেটাল দাদা কি বুলি কয় চেৰ এটা চেল লাগে আকৌ কম গাইস তো গাইস হৈ গেল গধূলি আৰু আমি দেখা পাই যাব হৈ গেল ৰেডি ইয়েস ইয়েস এতিয়া আমি যাব লাগে ফুল এক্সাইটেড আৰু কবলৈ কিবা ক'ব আছিলি উল্লু দে ইয়াৰ গাইস আজি কেনেকুৱা ধামাকা কৰিম নলবাৰী বহুত কৰা আৰু গাইস আজি মানে এনেকুৱা এটা কথা কোনদিনা ব্লগটো মই কালে কৰোঁ কিন্তু আজি আমি দুইটা কৰিম হয়নে পুৰা ফালিম নে ফালিম পুৰা ফালিম মানুহ পুৰা ফুল সেইকাৰণে আমাৰ ই ঘুমে লৈছি চিটলাই ঘুমে লৈছো বাকি দিবেন দা একবাৰ চাই দিয়া কেন লাগছি যায় ঐ টিকু মুখখন দেখ ঐ টিকু এবাৰ চা কেন লাগছি মজা ঐ ৰঞ্জিত দা আপুনি ঠিকে আছে গাড়ী চিটলাই নেকি ঐ টিকু দা ভৰি কি আনে ভাগত পাইছা দে হ'ব দি যাই থাক বাবা কেনে আপুনি কেনে মই ভাল একচুয়ালি আৰু ইফালে আছে সৰু দিয়া বঢ়িয়া বঢ়িয়া আৰু ইফালে আছে মই গাইছ আৰু পুৰা চাই থাকক আমি মানে যাওঁতে ৰাস্তা চাস্তা দেখি থাকো কান্ধাৰৰ কাৰণে একো দেখা নাপাওঁ আৰু পিছু পিছু বহি চাব পাৰে পুৰা জাগাত যায় এনেকে ফালি বাজি দেখা কি কৰিবি খালি পুৰা ফালি নলবাৰী বহুত কেইজনৰ ক্লাছ আছে মই ইয়াৰ বোলে ক্লাছ আছে তাকে চাব মানুহ আহিছে গাইছ তো গাইছ বৰ্তমান পালো ৰঙিয়া আৰু তাতে মুটি লৈ ৰ'ব এতে মুটি আছে গাইছ এয়া চবে মুটিম আৰু মুটিয়ে দেখা হাতে মুটিছা মুটি গাইছি ভালে নাথাকিছে তো গাইছ বঢ়িয়াকে মুটি চুটি লৈ আকৌ যাম আমাৰ গাড়ীখনে তাতে ৰাখা আছে যাই আছো ৰ'ব তো গাইছ গাড়ী উঠি ল'লো আৰু পুৰা বিহুগান লাগিছে গাইছ গাড়ীত তো গাইছ বৰ্তমান আমি নলবাৰী আহি পালো তো গাইছ চাই লওক ফাইনেলি আমি এইটো গেট নে দেখা হয় 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 প্ৰথম এইটো গেট তো গাইছ বৰ্তমান আমি ৰাসৰ ভিতৰলৈ মানে গেটৰ পৰা সোমাই আহিছোঁ আৰু এইফালে চাওক মোৰ কাষে কি লাইটিং মানে আৰম্ভণিখিনিয়ে ভাল লাগিছে আৰু এইফালে চাওক মই দেখাই দি আছোঁ বাৰু ৰ'ব এইবাৰ চাওক মানে বস্তু এটা দেখাই আছে এইবাৰ এনেকুৱা ধামাকা না লাহে লাহে আহিছে মানে যিমানে গৈছে সিমানে ভাল ভাল বস্তু দেখা পাই আছোঁ আৰু আহিছোঁ আৰু এইফালে চাওক মই দেখাই আছোঁ পিছফালে এইবাৰ এই চাওক ৰাসৰ পৰিৱেশ এইটো যোৱা ৰাস্তা আৰু এইটো অহা ৰাস্তা আৰু গাইছ মানে কি এনেকৈ যিমানে যাই থাকিম মানে আমি লাইটে পাই থাকিম মানে লাইটে আৰু তো গাইছ এইফালে নলবাৰী বাণিজ্য মেলা বাণিজ্য মেলা আৰু আমি এইফালে ৰাস লাগিছে চাওক মানুহ চাওক মানে খোজকাঢ়িবই নালাগে এনেকৈ ঠেলে ঠেলে লৈ যায় আৰু গাইছ মানে ইমানখিনি সোমাই আহিলোঁ কিন্তু এই ওপৰত দেখা লাইটকেইটা মানে লাইট জ্বলি আছে সেইকে অনা আৰু আগতে কিমান জ্বলিব লাইট দেখা বহুত আছে লাইট জ্বলি লাগিব তই কিবা কবি বাজি মানুহ এৰা আপিয়ে কেতিয়াই ভাল লাগে মোৰ এই গাইছ চবৰে আপি ভাল লাগে দে গাইছ কিনো গাইছ যিমানে যাইছোঁ সিমানে মানুহ বেছি পাই আছোঁ হয় দেখা কিবা কবাই কবিৰ ঠেলেছি মোক ঠেলেছি পুৰা জকজকাই আছো লাইন পাতি আমি গোটেইকেইটা আছো এইফালে চাই দিয়া ঠেলেছি ফোনকে চাই থাকো মানুহ কেনে পাইছে তো গাইছ মোক চাব লাগে আৰু
গোবৰ্ধন ধাৰণ নে কি দেখা এইটো কি লেখা আছে গোবৰ্ধন ধাৰণ গোবৰ্ধন ধাৰণ দেখাই আছো তো গাইস ইতানে যে খুললে খাই দেখা মাত্র ই দিব বৰ্তমান আছো গ্ৰন্থমেলাৰ ভিতৰত তো গাইস প্ৰথমে পানী পুৰি খাই লওঁ তাৰপিছত কিবা এটা খাম বাৰু মোটাকে তো গাইস পানী পুৰি খাই লওঁ এবাৰ পপকৰ্ণ আছো পপকৰ্ণ তো গাইস তাৰ পৰা আহি আছো আৰু এইফালে আমাৰ চাৰিওফালে দোকান আছে চাব পাৰে দোকান য'ত চেণ্ডেল লাগে যি লাগে চব আছে গাইস কি নাই আৰু এইফালে মিঠে চিঠে ফল মূল চব আছে গাইস থাকক দেখা এটা কথা কবি কবি এ লাইটৰ শেষ দেখছা নাই তেনে শেষ দেখিলো মই লাইট এনে নকবি শেষ দেখা নাই কিন্তু নজলিব পাৰে মাজত নজলিব পাৰে কিন্তু লাইট দেখাই নাই মজা লাগছে গাইছ মজা ডেকোৰেশ্যন কি লাখ কি কম বে মজা লাগছে গাইছ মানে কিবা খাওঁ লাগিছে কিন্তু কিবা খাবা মানে আমি দোকানে বিচাৰি মানে এখন দোকানো খালী নাই মানে ক'ত বহু লাগছে কিন্তু বহিবহে পাৰা নাই মানে কি খাওঁ ক'ত খাওঁ পৃথিৱীৰ প্ৰথম প্ৰাকৃতিক চিকিৎসা আছিল খুচৰতা আধুনিক চিকিৎসা বিজ্ঞানৰ বহুতো কৰ্মকাণ্ড খুচৰতা প্ৰায় ৩,০০০ বছৰৰ আগতে সূচনা কৰি গৈছিল খুচৰতা সংগীতাত আনকি আধুনিক প্লাষ্টিক চাৰ্জাৰী কিদৰে কৰাটো সম্ভৱ তাৰো বৰ্ণনা আছে আৰু গাইছ এইটো শ্ৰীমন্ত শংকৰদেৱৰ নৌকা চিত্ৰ আৰু গাইছ এই হৈছে প্ৰাচীন ভাৰতৰ শিক্ষা গুৰুকুল শিক্ষা ব্যৱস্থা এনেকুৱা ধৰণৰ আছিলে এই ধৰণে দিয়া হৈছিলে এনেকৈ শিক্ষা দিছিলে ইয়াত বহি আছিলে এনেকৈ দিছিলে এনেকুৱা ওলাই আহিলো ইয়াৰ পৰা তো গাইছ কিবাকে পাইছো কিবা এটা খাই লওঁ মানে ৰুটি ঘুগুনি কণী অৰ্ডাৰ দিছোঁ আনিব দিছোঁ আহিছে খাইছোঁ ইফালে জ্যোতিপন আছে ইফালে আছে কৌশিক এইফালে সৰুকো আৰু ভাৰ্গৱ আছে আমাৰ কিবা এটা কৈ দিবা ইয়াতে মজা বুলিয়ে কয় বাকীখিনি ময়ে বকি থাকিব লাগে আৰু তথাপিও চাই থাকিব তো গাইছ ঘুগুনি ৰুটি কণী আহি গ'ল আৰু চবেই পূৰা খাৱাত ব্যস্ত এতিয়া ময়ো খাম তো গাইছ বৰ্তমান বাণিজ্য মেলাৰ ভিতৰত সোমাইছোঁ আৰু এইফালে কিবা কিবি বস্তু আছে মই দেখাই আছোঁ তো বেক কেমেৰা দেখাইছোঁ চাই থাকক তো গাইছ এই বাইচাখন বহি চালোঁ ই বহি আছে বহি কেনে পাইছা বহি মজা পাইছে গাইছ অ'কে পাৰ এটা খাই দিছোঁ গাইছ তো গাইছ ভাওনা দেখাইছোঁ ভাওনা তো গাইছ বৰ্তমান বাণিজ্য মেলাৰ পৰা ওলালো আৰু এতিয়া চাৰ্কাছৰ পিনে যাই আছো চাৰ্কাছ বাদাম কিমান লাগে লৈ যা তো গাইছ এই বস্তুটো কিনবা আছিলো কিন্তু মোৰ বোলে মুখতে নুখুমাবে মোৰ মুখত নুখুমাই নেকি তো গাইছ আমি পানী পুৰি খালো ৰুটি ঘুগুনি কণী খালো আৰু এইবাৰ আমি কি খাম আমি এটা গাহৰি ফেভৰেট আমাৰ গাহৰি পুৰাটো আমি এতিয়া গাহৰি পুৰা বিচাৰিছো গাইছ গাহৰি পুৰা খাম আৰু দেখাইছো মানে চাই থাকক মানে হেৰি গাহৰি পুৰা বিচাৰি প্ৰায় 1 ঘণ্টামান হ'ল আমি বিচাৰি নাপালো গাহৰি বিচাৰি নাপালো এতিয়া মানে কি হায়দৰাবাদী বিৰিয়ানী খাম আনবা দিছো
তো গাইজ বিৰিয়ানী আহি গ'ল আৰু এপিচ দেখিছে মাংস এপিচ ওপৰতো থৈ দিয়া আছে আৰু এতিয়া খাব লাগে তো গাইজ পুৰা বিৰিয়ানী চিৰিয়ানী খাই ল'লো মানে এতিয়া উঠবাই নৰা আছো গাইজ যি বহিছোঁ আমি গোটেইকেইটা উঠবাইছেই নাই আৰু গাইজ পুৰা বহি লৈছোঁ এতিয়া চাই থাকোঁ আৰু গাইজ ভিডিঅ'টো শেষ কৰিম তো গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ মানে ৰাস চাই ইমানে ভাল লাগিল এনেকুৱা হ'ব বুলি ভাবা নাছিলোঁ আৰু লাহে লাহে মানুহ কমি আহিছে আৰু দোকান বজাৰবিলাক সামৰিছে এতিয়া যাই থাকোঁ আৰু ঘৰক লাগি মিঠাই চিঠাই এনেকৈ কিবা কিবি লৈ লৈছোঁ এতিয়া যাই থাকোঁ বাই বাই গুড নাইট